নমস্কাৰ গ্ৰীণ ভেলী আছামিজ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈছোঁ অন্য এটা ব্লগ। গতিকে বৰ্তমান খানা চলি আছে, গতিকে খানাৰ অকণমান পৰিৱেশ দেখুৱাম বুলি ভাবিছোঁ। বৰ্তমান মই কি কৰিছোঁ সেইখিনিয়ে দেখুৱাম আৰু লগৰ দুজনমানে কিবা কৰি আছে তো সেইখিনিও দেখুৱাম। আৰু প্ৰথমতে আপোনালোক অকণমান ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ। তো এয়া চাওক, বৰ্তমান ঘৰৰ একদম অৱস্থা নাই, একদম যেনে তেনে যেনে তেনে হৈ আছে। গতিকে ঘৰখনৰ পৰিৱেশটো দেখুৱাই লওঁ আৰু তাৰপিছত লগবিলাক দেখুৱাম ক'ত কি কৰি আছে। গতিকে তো এয়া বৰ্তমান চাওক, এয়া বৰ্তমান এই আটা মাৰি আছোঁ। গতিকে অকণমান এই আটা দেখুৱাইছোঁ আৰু এইফালে বেলনা মাৰি আৰু বেলা আছে। গতিকে আটা হেৰি কৰি আছোঁ আৰু ভিতৰত আছে আপোনালোকৰ মাংস চাংস বনাই আছে। প্ৰথমতে আটাৰে লাডু কৰি আছোঁ। তো এয়া আপোনালোক অকণমান ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ। এয়া চাওক, যেনি তেনি যিটো কৰি আছে। গতিকে আৰু বৰ্তমান মই গতিকে কিটচেনটো অকণমান দেখাব গৈ আছোঁ। মেইন ৰান্ধনি এই এজন। গতিকে এইটো ব্লগ, গতিকে জয় তাৰ পৰাই যাব পাৰে। এই এজন মহাপুৰুষৰ কিবা টেনশ্যন হৈ আছে, এওঁক চাগে ছোৱালীজনী এৰি থৈ গ'ল, তো এওঁ কেমেৰাটো চাইড কৰি দিছে। তো এয়াও বৰ্তমান মই দেখুৱাব ওলাইছোঁ। এয়া মাংসৰ পৰিৱেশ চলি আছে, মাংস সিজাই আছে আমাৰ এয়া সুৰজিত গগৈ বুলি কয়। তেওঁ অকলে তৰুণ গগৈ বুলি আগতে জানিছিল, এতিয়া তেওঁ এক্সপায়াৰ হৈছে। গতিকে যিহেতু তেওঁক এটা অন্য এটা নাম দিব লাগিব। আৰু অকণমান এয়া কিটচেনৰ পৰিৱেশ এয়া। আৰু এইফালে আমাৰ চব এনেকৈ পৰি আছে, বনোৱা মানুহ নাই বৰ্তমান। আৰু এওঁ মোবাইলত বৰ্তমান ব্যস্ত হৈ আছে। গতিকে যাই কি নহওক অলপ চলপ ময়ে কৰিব লাগিব। আৰু এয়া হেডফোন বিচনাত পৰি আছে। তো ফাইনেলি বহি আছোঁ। এতিয়ালৈকে খানাৰ কোনো ধৰণৰ প্ৰগ্ৰেম হোৱাই নাই আৰু কিমান দেৰি লাগে একো গম নাই। এতিয়া বৰ্তমান টোপনিও লাগিছে আৰু ৰাতি বৰ বিশেষ হোৱা নাই। এতিয়া এই কেইটামান বাজিলে? ঐ গগৈ ছাৰ, কেইটা বাজিছে? তো 10টা বাজিছে। তো বেছি দেৰি হোৱা নাই আৰু আপোনালোকক অলপমান দেখুৱাম। গতিকে মাংস মানে হোৱাই নাই, বনায়ে আছে, এতিয়া বনায়ে আছে। তো কেতিয়া হ'ব জানো, তো দেখুৱাম আৰু আপোনালোকে খাব পাৰিব। আৰু আপোনালোকে ইয়াত দেখাই লৈছোঁ মই, এয়া এই লাডু আছে আৰু বনাবলৈকে, ৰুটি বনাবলৈ লাডু আছে। আৰু এয়া ইফালে ছাৰে বৰ্তমান মোবাইলত ব্যস্ত হৈ আছে অকণমান। এই বেছি দেখাব নোৱাৰে, মোবাইল একদম কেমেৰা চেমেৰা ভাঙি লৈ ল'ব। তো বৰ্তমান যিহেতু লকডাউনৰ এটা এনেকুৱা পৰিৱেশত হৈ আছে, তো আপোনালোকে অলপমান সুস্থ সবল হৈ থাকক আৰু সঘনাই হাত ধুই থাকক আৰু মুখত মাস্ক ব্যৱহাৰ কৰক। গতিকে হয়তো আপোনালোকে ভাবিব পাৰে যে ভিডিঅ' কৰাৰ তাত মোৰ মাস্ক ক'ত আছে, যে মই যদি মাস্ক লওঁ ন, তো আপোনালোকে গমেই পায় মই কথা কম কেনেকৈ, বহুতখিনি অসুবিধা হ'ব। তো সেইটো কাৰণে মই মাস্ক লোৱা নাই। কিন্তু আপোনালোকে এইটো ভুল নকৰিব, কাৰণ কৰোণাৰ যিটো ছেকেণ্ড ষ্টেজ বহুত ডেঞ্জাৰ হয়। গতিকে আৰু এই বেমাৰটো এটা নতুন লক্ষণ হৈছে হাৰ্টত ধৰে, প্ৰথম হাৰ্টত ধৰে। গতিকে আৰু যিসকল নতুনকৈ এইটো অকণমান কি বুলি কওঁ আৰু যদি প্ৰেম চেম আছে অকণমান সাৱধানে থাকোঁ, কাৰণ হাৰ্টত ধৰাৰ আগত। এইবাৰ দেখুৱাবলৈ লৈছোঁ আপোনালোকক এই ৰুটি পুৰা ঘটনা। এই দোৱাই গৈছে ক'ব গ'লে, এই লগৰ এজনে ৰুটি পুৰি আছে। এইবাৰ কেৰাহী দিছে আৰু এইবাৰ আমি এয়া দেখুৱাইছোঁ একাষত এয়া ৰুটি। আজি সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ। প্ৰথমৰ গতিকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। যদি কাটি কাটি চাই ভিডিঅ'টো একো বুজি নাপাব। একদম খানা স্পেচিয়েল ব্লগ। গতিকে অকণমান মাংসটো দেখুৱাই দিলে ভাল আছিলে। এয়া মাংস, গতিকে এয়া মাংস আপোনালোকে দেখিছে, খুব ধুনীয়া গ্ৰেভি টাইপ বনাইছে, মজা। দুজনে লগ কৰি বনাইছে, দীপাংকৰ আৰু সুৰজিত। আৰু আমাৰ ৰুটিটো, গতিকে ৰুটিটো কোনে বেলিছে আপোনালোকে গমেই পায়। গতিকে আছে যদি তেখেতক অকণমান মই আভাস ল'বলৈ যত্ন কৰিম অলপ দূৰৰ পৰা।
এই এতিয়া অলপমান টেনশ্যনত আছে, গতিকে আপোনালোকে দেখিছে। আৰু সেইজনে বৰ্তমান বিচনাত আছে, গতিকে আৰু অকণমান খানাৰ ভিতৰলৈ আহিছোঁ। কিটচেন ৰুমত বৰ্তমান খানাৰ আয়োজন চলি আছে। আৰু চাব ইয়াৰ ৰুটি অকণমান দহাইছে, নাই চলি যাব, একো কথা নাই। তো ফাইনেলি কিছু সময় দেৰিকে ইতিমধ্যে কেইটা বাজিলে বছ আৰু এজন আছিলে, এইজন গুচিয়ে গ'ল অলৰেডি। তো কেমেৰাত তেওঁ আবদ্ধ নহ'লে। আৰে কেইটা বাজিলে নকয় গা টাইমটো কিমান হৈছে? বৰ্তমান সময় হৈছে 11:30 আৰু আমাৰ এতিয়ালৈকে খানা একো মানে হৈছে, এতিয়া জাষ্ট হৈছে, খোৱা নাই। তো ইয়াৰ ৰুটি আনিব টাইম হৈছে, সকলো পুৰা চৰা সকলো ৰেডি হৈ গৈছে আৰু এতিয়া খাব বাকী। আৰু এইফালে মই অকণমান দেখুৱাই লৈছোঁ পৰিৱেশটো। এয়া আহি আছে এজন দুজনকৈ, আৰু পৰিৱেশটো দেখুৱাই থাকিম আৰু লগতে আপোনালোকে থাকিব আৰু খাব পাৰিব। তো ব্লগটো চাই থাকক, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু খানা বুলি। এয়া ফাইনেলি এয়া ৰুটি আহি পাইছে, এয়া দেখাইছে কাষত পিঁয়াজ, আৰু এইফালেও থাকে ৰুটি আৰু পিঁয়াজ, এইফালে ৰুটি। তাৰপিছত আৰু যিহেতু আমি অকলে এনে কৰিছোঁ, এয়া মাংস লগতে এই গ্ৰেভি টাইপ, গতিকে এয়া দেখাইছে একে 4জন বন্ধু। গতিকে এতিয়া আৰু দবাব লাগে, আৰু এয়া দেখিছে এজন, এই দুয়োজনে মিলি পেলাই একেলগে ৰান্ধিছে। আৰু বাকী খোৱাকেও লাগে না মানুহ, গতিকে মই আছোঁ খোৱাকে। গতিকে আৰু আপোনালোকে দেখাই পাইছে, খুব টেষ্টি খাবলৈ, খুব টেষ্টি হৈছে। বৰ্তমানে আৰু চাই আছে লিভাৰ চিভাৰ ক'ত কি আছে। আৰু এইফালে 4জন কণাৰ ফালে লুকাই আছে, অলপমান আহিব লাগে ওলাই। এটা বিশেষ স্পেচিয়েল ধৰণৰ ব্লগ এটা হ'বলৈ তো ফাইনেলি খোৱা বোৱা সকলোখিনি শেষ হ'ল, আৰু এতিয়া শুব লাগে। এতিয়া বাজিল ৰাতি 12টা। তো সকলোকে গুড নাইট, শুভৰাত্ৰি। আৰু যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজি লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ মানে ধন্যবাদ। জয় আই অসম, ধন্যবাদ।